মৰাণৰ ফটিকাচোৱা নেপালী গাঁৱত হত্যাকাণ্ড চোকা অস্ত্ৰৰে আক্ৰমণ কৰি বাবুলগড় নামৰ এজন ব্যক্তিৰ হত্যা হত্যাকাৰী ৰাজেশ চুটিয়াক মৰাণ আৰক্ষীয়ে আটক কৰিছে মদৰ নিচাত মাতাল হৈ এই হত্যাকাণ্ড সংঘটিত কৰে বাবুলগড় দিন হাজিৰা কৰি আহি নিজ সন্তানৰ সৈতে পদুলিত ৰৈ থকা অৱস্থাত মদৰ নিচাত মাতাল ৰাজু চুটিয়াই প্ৰথমে বাবুলগড়ৰ সৈতে তৰ্কত লিপ্ত হয় আৰু পিছত চোকা অস্ত্ৰৰে বাবুলগড়ক আক্ৰমণ কৰে সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও আধা বাটতে বাবুলগড়ৰ মৃত্যু হয় অঞ্চলজুৰি কাঠফুলাৰ দৰে গহলোৱা চুলাই ভাটিসমূহৰ বাবে এই ঘটনা সংঘটিত হল বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে মৰাণত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি বাবুলগড় নামৰ এজনক হত্যা কৰা হত্যাকাৰী ৰাজু চুটিয়াৰ শাস্তি প্ৰদানৰ দাবীত মৰাণ আৰক্ষী থানাৰ চৌহদত স্থানীয় মহিলাসকলে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে গাঁৱৰ মহিলাসকল ওলাই আহি মৰাণ থানাত বহু সময় অৱস্থান কৰি থাকে কিছু আঘাতপ্ৰাপ্ত হত্যাকাৰী ৰাজু চুটিয়াক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে তেখেতৰ ৱাইফ হয় ৰাজু চুটিয়া যোনজনে আজি ঘটনা কৰিলে ঘটনাটো হোৱা পৰিৱেশ এই মদৰ ভাটিটো হৈছে বিশেষকৈ মই জানো মানুহটো এনি টাইম মদৰ ভাটিত যদি খায় এটি জানে মানুহটো অকমান ব্ৰেইনটো খাই লোৱাৰ পিছত পগলা যাব এই ঘৰ মানুহজনৰ নাম শংকৰ চুটিয়া এনেকে নাম বেলেগ নাম আছে যদি নাজানো মই এই ঘৰটোৰ পৰা হোৱাৰ পৰা বহুত অশান্তি হৈছে ঘৰটো আমাৰতো ঘৰ সংসাৰ খতমে হ'ল এইটো এবছৰ দুবছৰ মানে হ'ল চাগে মুঠতে এইটো ভাজি সোনকালে উৰাই দিব লাগে যাতে আৰু এজন আজি কেনেকুৱা ল'ৰা ছোৱালী মাক দেউতাক তাৰ নাইকিয়া হ'ল তাৰতো হ'ল যে আমাৰ ছোৱালীজনী মোৰ বাপেক মানুহ মৰা জীয়েক মই মানুহ মৰা মাইকী এতিয়া কি পৰিচয়লে জীয়াই থাকিম এতিয়া অকণমানিজনী সিহঁতৰ ছোৱালীজনী কোনে চাব এতিয়া এটি জানে নাই নেজানে মদ কাম মানুহক দিব লাগে বিজনেছ চবে কৰে ইমান মই 3বাৰ 4বাৰ ৱাৰ্নিং দিছিলো যে মদ নিদিবি আমাৰতো খাই ইমান উৎপাত কৰে ঘৰত সিহঁতি জানে শুনি মানুহটোক কেলে ইমান আগ দিছিলে সেইটো লাগে মোক আৰু মই মদৰ ভাটি মই কি হ'ব এতিয়া ল'ৰা ছোৱালী পঢ়া শুনা সকলোৱে মদৰ ভাটি পাই হৈ গৈছে বিপদ দিলে আহে দুদিনমান ভাঙি থৈ যায় পিছদিনা মুহূৰ্ততে আকৌ বনায় ঘৰতো অশান্তি ল'ৰা ছোৱালী পঢ়া শুনা অশান্তি মদৰ লগতে আজি এনেকুৱা অৱস্থা দেখিবলৈ পাইছোঁ আমি আৰুনো কি ক'ম আমি এতিয়া মদ পুলিচে আহে মদৰ ভাটিটো ভাঙি থৈ পকৰ পিছতে বনায় পইচা কেইটামান নিয়ে গুচি যায় আকৌ পকৰ পিছতে বনায় এতিয়া ইয়াত 3টা 4টা ভাটি আছে 4টা ভাটিৰ ভিতৰত একদম আমাৰ এইডোখৰ পৰিৱেশ নষ্ট হৈ গৈছে ঘৰখনো অশান্তি হৈছে ল'ৰা ছোৱালী পঢ়া শুনা অশান্তি হৈছে পঢ়িবলৈ নাপায় বাপেকে যদি মদ খাই ৰাতি হুলস্থুল কৰি থাকিবলৈ হয় এতিয়া এই দেখিলে নহয় এইকেইজন ছোৱালী কেনেকুৱা কান্দি থাকিবলগীয়া হৈছে বাপেকৰ দুখত এতিয়া হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট চব মদৰ কাৰণে মদ খালে হাল্লা কৰে এনেকৈ নকয় নহয় তাকে কৈ মই আৰু কৈছোঁ পুলিচ আহে ভাঙি থৈ যায় আকৌ পিছতে বনাই আছো ব্যুৰ' ৰিপৰ্ট অসম টিভি